তুমি ল'ৰা হয় বন্ধু তুমি টকা উপাৰ্জন কৰিব পাৰিলে তোমাক সকলোৱে গুৰুত্ব দিব আৰু টকা উপাৰ্জন কৰিব নোৱাৰিলে তোমাক ঘৰৰ মানুহেও ঘৃণা কৰিব এটা সৰু কাহিনী এজন বেকাৰ ল'ৰা সি টকা উপাৰ্জন কৰিব নোৱাৰে কাৰণে তাক ঘৰৰ মানুহে কোনো মূল্য নিদিয়ে এদিন ল'ৰাজনে তাৰ ভণ্টিক ক'লে ভণ্টি মোৰ আজি ৰিচাৰ্জ শেষ হৈছে অলপ হটস্পট দিয়াচোন তাৰপিছত তাৰ ভণ্টিয়ে ক'লে মই দিব নোৱাৰোঁ তই নিজে ইনকাম কৰি ৰিচাৰ্জ কিয় ভৰাই নলৱা এনেকৈ ক'লে बहन क्या है भैया थोड़ा हॉटस्पॉट ऑन कर देगी मेरा सुबह से ही सारा डेटा खत्म हो चुका है खुद कमा के कर लो ना रिचार्ज कमाते क्यों नहीं हो তাৰ পিছৰ দিনা ল'ৰাজনে তাৰ মাকক ক'লে মা ভোক লাগিছে কিবা আছে যদি খাবলৈ দিয়া না তাৰপিছত তাৰ মায়ে ক'লে এখনে মাত্ৰ ৰুটি আছে খা টকা চকাটো উপাৰ্জন কৰিব নোযোৱাই আৰু কিমান দিন এনেকৈ বহি বহি খাবি খা এনেকৈ ক'লে मम्मी भूख लगी है रात का ही खाना दे दो कुछ तो बचा होगा ना एक ही रोटी बचा है खाना है तो खा काम धाम करता ही नहीं है कुछ जा के कहीं कमा ले তাৰপিছত আৰু এদিন ল'ৰাজনে তাৰ ৱাইফক ক'লে মোৰ মূৰটো আজি বহুত বিষাই আছে অলপমান মালিচ কৰি দিয়া না মূৰটো তাৰপিছত তাৰ ৱাইফে ক'লে আগতে যদি গম পালোঁ হয় তুমি এনেকৈ বেকাৰ থাকা বুলি তোমাৰ লগত মই বিয়াই নহ'লো হয় अगर मुझे पता होता ना तुम कुछ कमाते वमाते नहीं हो मैं तुमसे शादी ही नहीं करती এনেকৈ সকলোৰে পৰা অশান্তি পাই ল'ৰাজনে এদিন খং উঠি বাহিৰত কাম কৰিবলৈ যায় আৰু 3 মাহ পিছত ল'ৰাজনে ঘৰত আহে আৰু ঘৰত অহাৰ পিছত भैया हॉटस्पॉट ऑन कर दो आज तो मेरा फोन बहुत डेटा है नहीं मेरे फोन में रिचार्ज है आ गया बेटा गरम गरम खाना बना दूं नहीं भूख नहीं है मम्मी लाइए मैं आपका सर दबा देती हूँ नहीं ठीक हूँ मैं কি বন্ধুসকল কি বুজিলা ভিডিঅ'টো চাই এইটোৱে হ'ল আমাৰ ল'ৰাৰ জীৱন যেতিয়া টকা থাকে তেতিয়া সকলোৱে গুৰুত্ব দিয়ে আৰু যেতিয়া টকা নাথাকে তেতিয়া আমাক কোনেও চিনি নাপায় ঘৰৰ মানুহেও ঘৃণা কৰে ল'ৰাজনে টকা উপাৰ্জন কৰি অহা কাৰণে হটস্পট নিদিয়া মানুহজনে হটস্পট দিবলৈ সাজু হ'ল ৰুটি নাই বুলি কোৱা মানুহজনেও নিজে সুধিব আহিছে ৰুটি খাবিনে নাই বুলি আৰু তাৰ ৱাইফ যিজনীয়ে নেকি তাক লৈ অলপ সন্তুষ্ট হোৱা নাছিল সেইজনীও আজি টকা দেখা পাই হেপী হ'ল হয় এইটোৱে হ'ল আমাৰ ল'ৰাৰ জীৱন টকা আছেতো চব আছে টকা নাইতো একো নাই তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব তো আজিলৈ ইমানেই বাই